যোৱাকালি আমি অলপমান ফুৰিবলৈ গৈছিলোঁ মাহীহঁতৰ ঘৰৰ ফালে আৰু তাকে ভিডিঅ' কৰি ৰাখিছিলোঁ অলপমান আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু এতিয়া গৈ আছোঁ মাহীহঁতৰ পথাৰলৈ তাৰমানে মাহীহঁতে আলু খেতি কৰিছে কৈছে ব'লা চাবলৈ যাওঁ তো ভাবিছোঁ মই গৈ আহোঁগৈ অলপমান চাবলৈ বেটিহঁতো আহিছে বাৰু আগত গ'লেই সিহঁতি আৰু ইমান বেছি ৰ'দ দিছে নহয় চকু মেলিব পৰা নাই গৈ থাকোঁ ইমান বেছি ৰ'দ দিছে নহয় চকু মেলিবই পৰা নাই গৈ থাকোঁ তেনেহ'লে ব'লক আপোনালোককো দেখুৱাই যাম আৰু চাব মৰম দিব আৰু দেই এয়া মই আহি পাই গ'লোহি আৰু এইফালে মানুহ লগাই থৈছে আলুখনত তহঁতি বহিলিহিহে যা আলু খান্দিবলৈ আহি তোমালোকে খেলিবলৈ জেগা ধুনীয়া ওলাইছে আহি খান্দিবলৈও লাগি গ'লোঁ অকণমান অভিজ্ঞতাটো ল'লোঁ আৰু প্ৰথমবাৰ খান্দিছোঁ ভালেই লাগিছে বাৰু ইমান ৰ'দ দিছে যদিও মানে ৰ'দ লগা নাই গাত মানুহ ধেৰ যে সেইকাৰণে অকণমান জিৰাই লৈছোঁ গছ এজোপা আছে ছাঁহতে পানী অকণমানো খাই ল'লোঁ খুব ভাল পাইছে কৰি একদম আঁতৰিয়ে যোৱা নাই ছাঁহত থৈ আহোঁগৈহে আকৌ গুচি আহে কৰিবলৈ দিছোঁ আৰু অকণমান এইফালে ডাংমাহৰ গছ দেখিছেনে বাৰু ইমান ধুনীয়া হৈছে নহয় দেখিয়ে ভাল লাগি গৈছে চাগে কষ্টৰ ফল একদম মানে ভালকৈয়ে হৈছে বাৰু এইয়া এতিয়া চাহ খাবলৈ বহিলোঁ আৰু চাহৰ লগত দিছে আলু বইল বুট ভাজি আৰু এইফালে সকলোবিলাক বহি লৈছে চাহ খাবলৈ এইফালে মানুহজনো বহি ল'লে আৰু চাহ খাবলৈ খালেই তেখেতে বাৰু আমি ঘৰলৈ নিবলৈ নিজে শাক পাচলি ছিঙি লৈছোঁ দেই চুৰ কৰিছোঁ দেখাম ন আলু খানি ঘৰলৈ গৈ আছোঁ দেই এতিয়া দুপৰীয়া আহাৰ ঠিক কৰোঁগৈ পথাৰত চাহ খাই আহিলোঁ বাৰু ভিডিঅ'টো তেনেহ'লে এইখিনিতে সামৰি দিছোঁ যদিহে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই